ৰাইজৰ একাংশ পানী যোগান আঁচনি এটা পৰিণত হৈছে ভূত বাংলালে। এই দৃশ্য ঢকুৱাখানাৰ মাছ জালভাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবে ঢকুৱাখানাৰ মাছ জালভাৰী পানী যোগান আঁচনিৰ গৃহটো এতিয়া সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। বছৰ বছৰ ধৰি আঁচনিৰ দ্বাৰা নিৰ্মিত আৱাস গৃহসমূহ এনেদৰে জংঘলে চানি ধৰিছে, লগতে গৰু ছাগলীৰ আৱাসস্থলীলৈ পৰিণত হৈছে। চনৰ যিটো বানপানী, এই বানপানীৰ পূৰ্ব মুহূৰ্তলৈকে পাব্লিক হেল্থে কম বেছি পৰিমাণে যথাসাধ্যে যিটো পানী যোগান দি আছিলে, সেই সময়ত ইয়াতে কৰ্মচাৰীও আছিল। 96ৰ বানপানীৰ পাছৰ পৰা এই অনুষ্ঠানটো ক্ৰমাগতভাৱে এনে এটা পৰ্যায় পালে, যিটো পৰ্যায়ত এতিয়া ঘৰ দুৱাৰ অস্তিত্ব নাই। ঢকুৱাখানাৰ পৰা জিতুল খনিকৰৰ ৰিপৰ্টাৰ অসম।